এইটো ৰুম দেখাই দি এইটো ৰুম দেখালো দুই নম্বৰ ৰুমত সোমাই যা এতিয়া আকৌ 2 নম্বৰ ৰুমত আহিলোঁ 2 নম্বৰ ৰুমটো ধুনীয়া পৰিষ্কাৰ হৈছে বহুত ভাল লগা হৈছে ৰুমবিলাক পৰিষ্কাৰ চিজিল অলপ জোৰ ক'বি বঢ়িয়া হৈছে বস্তুবিলাক খিৰিকী আনি দেখাওঁ খিৰিকী পাতাবিলাকো ধুনীয়া ডিজাইনৰ ধুনীয়া লাগিছে চব আহিছে এইবিলাক 3 ইঞ্চি গাঁঠনি ৱাল কি ধুনীয়া হৈছে ফিনিচিং মজা ফিনিচিং হৈছে পোষ্ট চিটিং বঢ়িয়া হৈছে আমি এতিয়া 3 নম্বৰ ৰুমত সোমাম 3 নম্বৰ ৰুমত সোমালোঁ ধুনীয়া ইয়াতো ধুনীয়াকৈ পৰিষ্কাৰ কৰিছে আজি চাৰি পাতা কি লগোৱা আছে চাৰি পাতা শিকি লগোৱা আছে এইফালে কি ধুনীয়া শ্ব' আহিছে দিনটাৰলৈ উঠিছে এতিয়া বহুত ভাল লগা হৈছে ৰুমটো শ্ব' আহিছে 5 ইঞ্চি ৱাল এইবিলাক 5 ইঞ্চি ৱাল হয় পোষ্টবিলাক ধুনীয়া ফিনিচিং হৈছে 5 নালাগিছে পোষ্ট এইবিলাক ধুনীয়া ফিনিচিং হৈছে 5 ইঞ্চি দীঘল কৰিলে যায় কৰিডৰত সোমাইছোঁ এইফালে লেট্ৰিনত দিম এইফালে লেট্ৰিনত আহিছোঁ এই আজি এইবিলাক কাটিছোঁ আমি সুন্দৰকৈ কাটি কৰি আজি কাম ক্লিয়াৰ কৰিছোঁ ইণ্টাৰলৈ এইবিলাক ধুনীয়া সৰু সৰু ৰুম বনাইছে ধুনীয়াকৈ ধুনীয়া হৈছে এইবিলাক গাঁঠনি জইনচনবিলাক ধুনীয়াকৈ মাৰিছে ধুনীয়া লগা হৈছে 3 ইঞ্চি ৱাল এখন মজাকৈ গাঁঠিছে কি ধুনীয়াকৈ একোৱেট হৈছে এই আমাৰ হেড মিস্ত্ৰী এখেতৰ বহুতো অভিজ্ঞতা হৈছে নাই বুলিও আজি 15-20 বছৰ হ'ল মিস্ত্ৰী কাম কৰা এখেতৰ তলত বহুত মিস্ত্ৰীয়ে কাম শিকিছে এখেতৰ বহুত অভিজ্ঞতা আছে কামৰ প্ৰতি লক্ষ্য আছে আৰু আগ্ৰহ আছে এনেকুৱা কাম ভৱিষ্যতে বহুতো ডাঙৰ কাম কৰিছে এখেতৰ কামৰ কাৰণে বহুত মানুহে অপেক্ষা কৰি ৰখি থাকে এখেতক মানুহৰ লগত ধুনীয়া ব্যৱহাৰ পাতি কথা বতৰা সকলোৱে ভাল পায় আৰু কামৰ অভিজ্ঞতা বহুতখিনি আছে এখেতে বহুত জানে এখেতক কিছু ডাঙৰ কাম এখেতে হাতত আহে এখেতক অপেক্ষা কৰি মানুহে ৰৈ থাকে এইবিলাক ছানছেট ওলাই ৰাখিছে এইবিলাক ছানছেট হ'ব ধুনীয়াকৈ পাকঘৰৰ এইটো ডিজাইন হ'ব ধুনীয়াকৈ ধুনীয়া লাগিব এইবিলাক 4 পাতা শিকি আছে এইটো ডিজাইনটো দেখে দি এইটো খিৰিকী তলেদি নামি আহিব এইটো খিৰিকী তলেদি এইটো ডিজাইন হ'ব ধুনীয়াকৈ এইফালে এখন ছানছেট আছে এনেকুৱা ছানছেট আহিব এনেকুৱা ছানছেট আহিব ধুনীয়া খিৰিকী তলেৰে এল হৈ আহিব এইবিলাক ধুনীয়া লগা হ'ব প্লাষ্টাৰ কৰাৰ পিছত 4 পাতা ইয়াতে খিৰিকী বহাইছে এইবিলাক ডিজাইন হ'ব আইনা এইবিলাক ধুনীয়াকৈ পৰিপাটিকৈ বাছাবিলাক তুলি থৈছে কি ধুনীয়াকৈ আজি এইবিলাক ৱাল গাঁথনি হৈছে আৰু এখন 4 পাতা শিকি প্ৰত্যেকটো ৰুমতে 4 পাতা কৰি শিকি বহাইছে ধুনীয়া শ্ব' উঠিছে এইখন আজি গাঁঠিছোঁ লিণ্টাৰলৈ আমাৰ গোটেই অল কাম ক্লিয়াৰ হৈছে ইয়াৰ ওপৰত লিণ্টাৰ হ'ব লিণ্টাৰৰ ওপৰত গাঁথনি হ'ব তাৰপিছত কেঞ্চি হ'ব ধুনীয়া ডাঙৰ ৰুমবিলাক ধুনীয়া ইয়াতে আছে 4 পাতা খিৰিকী এইবিলাক ডিজাইন ফেব্ৰিকেশ্যন আছে ডিজাইন হ'ব ইয়াতে ডিম আহিব ডিজাইনৰ ডিম আহিব ধুনীয়াকৈ আকৌ ধুনীয়াকৈ ডিজাইনৰ আইনা লগাব কালাৰ কৰিব ভাল লাগিব এইটো ধুনীয়া মজা লাগিছে এইটো দৰ্জা চাইনত এইটো ধুনীয়া গ্লাছ লগাব ইয়াতে ধুনীয়াকৈ শ্ব' কৰি ধুনীয়া কৰি দৰ্জা ফিটিং কৰিব দৰ্জা ফিটিং কৰিব ইয়াতে ছাইডত গ্লাছ হ'ব মজা লাগিব এইটো এল বাৰাণ্ডা এইখন দীঘল কৰিডৰ এইটো এল হ'ব ইয়াতে পোষ্ট উঠিব 3টা এইবিলাক বাৰাণ্ডাৰ পোষ্ট উঠিব লিডাৰলৈ ধুনীয়াকৈ ৰিংকেইটা চাৰি এইবিলাক চাৰি ৰিং হয় এইবিলাক হ'ব ধুনীয়া হ'ব মুঠতে মনৰ পচন্দৰ হৈছে মালিকে আমাক কৈছে যে তোমালোকে যিটো কাম কৰিছা সেই কামটোক লৈ মই বহুত সুখী হয় আনন্দিত হয়
গতিকে কামবিলাক ধুনীয়া হৈছে।